নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালোঁ। আৰু আজি বিশেষকৈ আমি এটা বহুত শক্তিশালী বিষয় এটাক লৈ আমি ডিসকাস কৰিম। লাষ্ট ভিডিঅ'ত আমি বিশেষকৈ আমাৰ যিটো লক্ষ্য পূৰা কৰিবৰ বাবে আমি জানিছিলোঁ যে আমাৰ এখন ডায়েৰীৰ প্ৰয়োজন হ'ব আৰু সেই ডায়েৰীখিনিত আমাৰ যিমানখিনি লক্ষ্য আছে সেই গোটেই লক্ষ্যখিনি আমি লিখি ৰাখিব লাগিব। লগতে আমি ডেটটো লিখা প্ৰয়োজন। এতিয়া অকল এইখিনি হলে নহব, ইয়াৰ লগত আৰু এটা বহুত দৰকাৰী বস্তু আমাৰ ভিতৰত লাগিব। আজি সেই দৰকাৰী যিটো বস্তু আমাৰ ভিতৰত যিটো লাগে হেতুক লৈ মই ডিসকাশন কৰিম। গতিকে ভিডিঅ'টো কমপ্লিট চাব। আধাত স্কিপ কৰিলে আপুনি গোটেইখিনি নলেজ নাপাব। সো আহক আৰম্ভ কৰোঁ। যিটো বস্তু আমাৰ ভিতৰত বহুত দৰকাৰী, যিটো আমাৰ ভিতৰত লাগিব আমাৰ লক্ষ্য পূৰা কৰিবৰ বাবে, হেতু হৈছে কিয়, why। আমি আমাৰ এই লক্ষ্যটো কিয় পূৰা কৰিব বিচাৰো, সেই বস্তুটো আমি সকলোৱে জানা বহুত দৰকাৰ। যাৰ এই কাৰণটো ক্লিয়াৰ নাথাকে তেওঁ নিজৰ লক্ষ্য কেতিয়াও পূৰা কৰিব নোৱাৰে। লগতে আৰু তিনটা কাম আমি কৰিব লাগিব, তিনটা বস্তু আমি ভাবিব লাগিব, আমি ইমাজিন কৰিব লাগিব যে যদি আমাৰ এই লক্ষ্যটো পূৰা হয় তেতিয়াহ'লে আমাৰ ফিলিংছটো কেনেকুৱা হ'ব। আমাৰ যদি এই সপোনটো পূৰা হয় আমাৰ কেনেকুৱা লাগিব, কিমান ভাল লাগিব, আমাৰ ৰিয়েকশ্যনটো কেনেকুৱা হ'ব, সেই বস্তুটো আমি আগতে কি কৰিব লাগিব, আমাৰ মাইণ্ডত আমি ইমাজিন কৰিব লাগিব। লগতে আমি এইটো ইমাজিন কৰিব লাগিব যে যদি আমাৰ এই লক্ষ্যটো পূৰা হয় আমাৰ জীৱনটো কেনেকৈ পৰিৱৰ্তন হ'ব, আমাৰ জীৱনটোত আমি কি পাম, কি বস্তু আমাৰ জীৱনলৈ আহিব, কি নতুন বস্তু জীৱনলৈ আহিব, সেই বস্তুটো আমি ভাবাটো বহুত দৰকাৰ। আৰু হেনেকুৱা সময়ত আমাৰ কি লাগিব, বহুত ভাল লাগিব, নিজৰ ভিতৰত বহুত ভাল লাগিব। আৰু আমি এইটো ভাবিব লাগিব, ইমাজিন কৰিব লাগিব যে যদি আমি আমাৰ এই লক্ষ্যটো পূৰা কৰিব নোৱাৰো তেতিয়াহ'লে আমাৰ জীৱনটো কি হ'ব, আমাৰ জীৱনত আমি কি হেৰাম। এই গোটেইবোৰ বস্তু আমি ভাবাটো বহুত প্ৰয়োজন। আৰু তেতিয়া আমাৰ কি হয়, এটা ষ্ট্ৰং, এটা বহুত শক্তিশালী এটা মানে কাৰণ ওলাই পৰিব যাৰ কাৰণে আমি আমাৰ লক্ষ্যটো পূৰা কৰিব বিচাৰিম। এই শক্তিশালী কাৰণ বা ইমোশন এটা আমাৰ যিটো থাকিব আমাৰ লগত, এইটো কিয় দৰকাৰ, এইটো এই কাৰণে দৰকাৰ যদি আমাৰ এটা শক্তিশালী কাৰণ থাকে আমাৰ যিকোনো লক্ষ্য পূৰা কৰিবৰ বাবে, তেতিয়া আমি সেই লক্ষ্যটোৰ ফালে যেতিয়া আগবাঢ়িম হয়তো আমাৰ বহুতো বিপদ বাগিনী, আমাৰ বহুতো প্ৰব্লেম, হয়তো পৰিস্থিতি আমাক মানে যেনেকৈ আমি ভাবিছোঁ তেনেকুৱা নহ'ব পাৰে। তো সেই বাধা বিঘিনিবিলাক যদি আমাৰ জীৱনত আহে তেতিয়াও আমাৰ কি হ'ব, আমাৰ সেই লক্ষ্যটো পূৰা কৰিবৰ বাবে আমাৰ ৰখিবলৈ মন নাযাব, আমাৰ কেতিয়াও বৰ নালাগিব, আমি সেই লক্ষ্যটোৰ প্ৰতি সদায় দৌৰি যাম। যদিহে আমাৰ এটা ডাঙৰ কাৰণ থাকে, যদিহে আমাৰ এটা মানে বহুত এটা মানে ষ্ট্ৰং ৰিজন থাকে। লগতে যদি আমি চাবলৈ যাওঁ যিকোনো লক্ষ্য যেতিয়া মানুহে পূৰা কৰিবলৈ যায় তাৰ বাবে তেওঁৰ কি হ'ব, তেওঁ ফেইল হ'বও পাৰে, এনেকুৱা নহয় যে ফেইল নহয়, ফেইল 100% হ'বও পাৰে। ফেইল হ'ম বুলিও যাতে আমাৰ যিটো ভয়, সেই ভয়টো যাতে আমাৰ নাথাকে, আমি আগবাঢ়ি যাম। যদিও আমি ফেইল হওঁ এবাৰ দুবাৰ তিনিবাৰ, যেবাৰ হ'লেও আমি যদি ফেইল হওঁ আমি আকৌ ৰিচাৰ্চ কৰিম, আমি আকৌ শিকিম, নতুন পদ্ধতি শিকিম, যিটো পদ্ধতিৰ দ্বাৰা আমি আমাৰ লক্ষ্যটো পূৰা কৰিব পাৰিম। তো তেনেকুৱা ধৰণৰ এটা আমাৰ ইমোশন থাকি যাব, আমি কেতিয়াও ৰখি নাযাওঁ। যদিও আমি চাবলৈ যাওঁ যে আমাৰ বন্ধু বান্ধৱ, আমাৰ ফেমিলি, আমাৰ পৰিস্থিতি, আমাৰ এনভাইৰনমেণ্ট কোনেও আমাক মানে আমাৰ লগত মানে থকা নাই, তথাপিও আমি সেই লক্ষ্যটো পূৰা কৰিমেই, এনেকুৱা ধৰণৰ আমাৰ এটা ভাৱ আহি যাব। আমি হয়তো ফেইল হ'ব পাৰোঁ, আমাক হয়তো সমাজে আমাক একচেপ্ট নকৰিব পাৰে, তথাপিও আমি সেই লক্ষ্য যিটোৰ প্ৰতি আমি গৈ আছোঁ সেই লক্ষ্যটো আমি পূৰা কৰিমেই। তো তেনেকুৱা ধৰণৰ যদি আমাৰ এটা কাৰণ থাকে আমি নিশ্চয় আমাৰ লক্ষ্যটো পূৰা কৰিব পাৰিম। আৰু ইয়াত আমাৰ সবতকৈ ডাঙৰ বস্তু হৈছে আমাৰ এটা ইমোশন থাকিব লাগিব, আৰু এটা আমাৰ সবতকৈ ডাঙৰ বস্তু এক্সাইটমেণ্ট থাকিব লাগিব আমাৰ ভিতৰত আমাৰ লক্ষ্যটো পূৰা কৰিবক লৈ। আজি যদি আমি চাবলৈ যাওঁ এটা উদাহৰণ হিচাপে, আজি
অলিম্পিক উইনাৰ আজি মেৰী কম। আজি তেওঁ যিখন জেগাৰ পৰা বিলং কৰিছিল, আজি মণিপুৰৰ পৰা বিলং কৰিছিল, তাত তেনেকুৱা পৰিস্থিতি নাছিলে য'ত তেওঁ বক্সিং শিকিব পাৰে। আজি তেওঁৰ ফেমিলিয়ে ছাপোৰ্ট কৰা নাছিলে। তথাপিও আজি কি হ'ল, তেওঁ নিজৰ লক্ষ্যৰ প্ৰতি আজি তেওঁ একাগ্ৰতাৰে আগবাঢ়ি আজি তেওঁ কি কৰিলে, আজি তেওঁ অলিম্পিক উইনাৰ হ'ল। লগতে আজি যদি আমি চাবলৈ যাওঁ 6 বাৰ আজি ৱৰ্ল্ড চেম্পিয়নশ্বিপ আজি তেওঁ পালে আৰু পৃথিৱী বিখ্যাত হৈ পৰিলে। তো সেইবাবে আমাৰ এটা লক্ষ্য থাকিব লাগিব, আৰু সেই লক্ষ্যটো আমি কিয় পূৰা কৰিম তাৰ এটা বহুত ডাঙৰ কাৰণ আৰু শক্তিশালী কাৰণ আমাৰ থাকিব লাগিব। তেতিয়াহে আমি আমাৰ সেই লক্ষ্যটো পূৰা কৰিবলৈ আমি সফল হ'ম। গতিকে আজি ইমানেই। আজি ভিডিঅ'খিনি আপোনালোকে যদি ভিডিঅ'টো আপোনালোকে ইনফৰ্মেটিভ পাইছে, নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আগলৈ আমি আৰু এটা নতুন ভিডিঅ' লৈ আহিম, য'ত আমি বিশেষকৈ আৰু কিছুমান এক্সাইটিং বস্তু আমি শিকিবলৈ পাম। আজিৰ কাৰণে ইমানেই। ধন্যবাদ।